Welcome back to my YouTube channel ATC Assam. আপোনালোকক মোৰ YouTube channel ATC Assam লৈ স্বাগতম। আজি মই আপোনালোকলৈ এইবেলি হৈ যোৱা 2021-22 চনৰ হাফ ইয়াৰলি এক্সামৰ ইংলিছ সাবজেক্টৰ গ্ৰামাৰ সেকশনটো ইয়াত সলিউশন কৰি দিবলৈ ওলাইছো। আশা কৰোঁ আপোনালোক খুব মনোযোগেৰে সলিউশনখিনি শুনিব। সেকশন ডি আছিলে গ্ৰামাৰ সেকশন 28 নম্বৰ কোৱেশ্চন যত প্ৰথম কোৱেশ্চনটো আছিলে fill in the blanks with the right determiners। এই খালি ঠাইসমূহত শুদ্ধ ডিটাৰমিনাৰ্স বহাব লাগে। তাৰ প্ৰথম কোৱেশ্চনটো আছিলে he is dash European traveler। ইয়াত চাও কি লিখা আছে ডিটাৰমিনাৰ্স বহাব লাগে। ইয়াত কি আছে ইউৰোপিয়ান ট্ৰেভেলাৰ্স। ইয়াত চাওক ইটো ভাৱেল যদিও ইয়াৰ উচ্চাৰণ ইউ নিচিনা হৈছে আৰু আমি জানো যে ডিটাৰমিনাৰ্সৰ ক্ষেত্ৰত যে কি হয় ভাৱেলৰ উচ্চাৰণ যদি ইউ বা ৱাৰ্ড দ্বাৰা হয় তেন্তে এনৰ পৰিৱৰ্তে তাত এ বহাব লাগে, গতিকে ইয়াত এ হ'ব। বি নম্বৰ কোৱেশ্চন আছে লাৰ্নিং ইজ এ ডেঞ্জাৰাছ থিং। ইয়াত হ'ব কি লিটল লাৰ্নিং, যাক কি বুলি কয় অল্প বিদ্যাই ভয়ংকৰ বুলি কয় যে ইয়াত লিটল হ'ব। চি নম্বৰ অপচনত আছে কি dash things I need are not available in this store। মোক যিবিলাক বস্তুৰ প্ৰয়োজন সেই বস্তুসমূহ এখন ষ্টৰত নাই, গতিকে ইয়াত চাওক খালি ঠাইৰ পিছত সাবজেক্ট আছে আৰু বস্তুটো হ'ল কাউন্টেবল। আমি জানো যে খালি ঠাইৰ পিছত কোনো সাবজেক্ট থাকে কাউন্টেবল বুজালে তাত দা ফিউ ব্যৱহাৰ হয়, গতিকে ইয়াত কি হ'ব এই খালি ঠাইত দা ফিউ বহিব। এতিয়া চাব ডি নম্বৰত আছে যে হাউ ডেছ মানি ডু ইউ নিড। ইয়াত কি হ'ব হাউ মাছ মানি। ইয়াত মাছ এই কাৰণে ব্যৱহাৰ হৈছে কাৰণ মানিটো হ'ল আনকাউন্টেবল আৰু আনকাউন্টেবল নাউনৰ আগত মাছ ব্যৱহাৰ লাগে, কাউন্টেবল নাউনৰ আগত মেনি বহাব লাগে, ইয়াত মাছ হ'ব। এতিয়া চাব কোৱেশ্চন নম্বৰ 29 য'ত কি লিখা আছে fill in the blanks with the suitable prepositions from the choices given in the brackets। ব্ৰেকেটত দিয়া সমূহৰ পৰা কি কৰিব লাগে এই খালি ঠাইসমূহত সুইটেবল প্ৰিপজিশন বহাব লাগে। ইয়াত চাব আমি প্ৰিপজিশনটোতে সলিউশন কৰিম। ইয়াত আছে she excels খালি ঠাই ডান্সিং, এক্সেলছৰ লগত কি হয় ইন হয়। বি নম্বৰ আছে চাইনা ইজ নৰ্থ অফ ইণ্ডিয়া। ইয়াত কি হ'ব খালি ঠাইত ইন হ'ব কাৰণ সূত্ৰত লিখা আছে কি যে হিমাৰ লগত লাগি থকা বুজালে ইন হয়। চি নম্বৰ আছে shoes are made, ইয়াত হ'ব কি অফ লেদাৰ। ডি নম্বৰ আছে সাউথ আফ্ৰিকা ইজ ৰিচ ইন মিনাৰেলছ। ইয়াত কি হ'ব ইন হ'ব। ইয়াত কুৱেশ্যন নম্বৰ 30 চাবা কি লিখা আছে ইউজ দ্য কাৰেক্ট টেন্স ফৰ্মছ ইউজিং দ্য ভাৰ্বছ গিভেন ইন দ্য ব্ৰেকেট। ইয়াত মানে টেন্স কাৰেকশ্যন কৰিব লাগে। প্ৰথম সেন্টেন্সটো আছে ইট ৰেইন হেভিলি হেয়াৰ ইন সামাৰ। যে গৰমৰ সময়ত ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয়। এইটো এটা অভ্যাসগত কাম বুজাইছে হেবিচুৱেল একশ্যন, গতিকে সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব লাগিব। গতিকে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত কৰিব হ'লে সাবজেক্ট প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট এই সূত্ৰত কৰিব লাগিব, হয়নে? ইয়াত সাবজেক্ট প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট এই নিয়মত কৰিব হ'লে ইয়াত ইটটো হ'ল সাবজেক্ট থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ, গতিকে ভাৰ্বৰ লগত কি হ'ব এস বহাব লাগিব, হয়নে? গতিকে এনসাৰ কি হ'ব ইট ৰেইনৰ লগত এস, ইট ৰেইনছ হেভিলি হিয়াৰ ইন সামাৰ। কুৱেশ্যন নম্বৰ বিত কি আছে when he came in he write a letter। আমি জানো বাক্যত when বা while থাকিলে past continuous tenseত কৰিব লাগে, গতিকে ইয়াত হিটো হ'ল সাবজেক্ট, হিৰ লগত কি হয় was, he was। ব্ৰেকেটত ভাৰ্ব 1 write, ইয়াত হ'ব কি ডাবল টি আই এন জি ৰাইটিং, যে he was writing a letter। চিত আছে কি if you come tomorrow we visit the temple। তুমি যদি অহাকালি আহা আমি মন্দিৰত ভ্ৰমণ কৰিবলৈ যাম, ভিজিট। ইয়াত চাব কথাটো ভৱিষ্যতত বুজাইছে,
গতিকে সেন্টেন্সটো ফিউচাৰ ইনডিপেন্ডেন্ট টেন্সত হ'ব গতিকে কি হ'ব উই উইল ভিজিট দ্য টেম্পল ভিজিটটো সেম থাকিব কাৰণ ভাৰ্ব ওৱান আছে ইয়াত ডিড কি আছে দ্য ট্ৰেইন লিভ দ্য ষ্টেচন বিফোৰ উই ৰিচড এতিয়া ষ্টেচন পোৱাৰ আগতেই কি হ'ল ট্ৰেইনটো গুচি গ'ল ইয়াত বাক্যত কি আছে বিফোৰ আছে আৰু আমি জানো বাক্যত আফটাৰ বা বিফোৰ থাকিলে পাষ্ট পাৰফেক্ট টেন্সত হয় গতিকে কি হ'ব দ্য ট্ৰেইন সাবজেক্ট ইয়াত হ'ব হেড লিভাৰ ভাৰ্ব 3 লেফট তো আনসাৰ কি হ'ব দ্য ট্ৰেইন হেড লেফট দ্য ষ্টেচন গ'ল এতিয়া চাম কোৱেশ্চন নম্বৰ 31 কি লিখা আছে চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন ইয়াত নেৰেশ্যন কৰিব লাগে খুব সিম্পল কি লিখা আছে হি সেড টু মি where did you buy this book এই সেন্টেন্সটো ইন্টারোগেটিভ সেন্টেন্সত লিখা আছে আৰু চাব এই প্ৰথম সেন্টেন্স খিনি হল ৰিপৰ্টিং স্পীচ আৰু পিছৰ সেন্টেন্স খিনি হল ৰিপৰ্টেড স্পীচ the reported স্পীচৰ আৰম্ভণিত কি আছে WS আৰু নিয়মত আছে যে নেৰেশ্যন কৰিব হলে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোতে ইন্টারোগেটিভ সেন্টেন্সৰ আৰম্ভণিত যদি WS থাকে তেন্তে ইনডাইৰেক্ট কৰোতে ডেটাৰ পৰিৱৰ্তে WS বহাব লাগে গতিকে আনসাৰ কি হ'ব হি সেইটোৰ জায়গাত হ'ব আস্ক সেইটো থাকলে আস্ক হয় ইন্টারোগেটিভত WS আছে WS হ'ব where গল এতিয়া কি আছে where did you buy this book did verb to তাৰ মানে এটো verb to মানে past independent টেন্সত আছে টেন্সৰ পৰিৱৰ্তন কৰিব হলে past পারফেক্টত লৈ যাব লাগিব তেন্তে কি হ'ব where ইয়াত ইউ বুলি কাক কোৱা হৈছে মুক কোৱা হৈছে মানে মি গতিকে ইউজত কি হ'ব আই দেন কি হ'ব where I past perfect হলে ইয়াত হেড আছে I had বায়ৰ জাগাত bought 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 this থাকলে কি হয় that হয় ইয়াত হ'ব book আনসার কি হ'ব he asked me where I had bought that book গল বি নম্বৰত আছে Raman told me that he was very busy then ইয়াত চাব এই সেন্টেন্সটো এই নেৰেশ্যনটো ইনডাইৰেক্টত কৰি দিয়াছ আমি ডাইৰেক্টত আনিব লাগিব হয়নে এটো আছে কি সিম্পল মানে অ্যাসাৰ্টিভ সেন্টেন্সত ডাইৰেক্টত আনিব হলে কি লিখিব লাগিব Roman said to me that আছে মানে কমৰ্ধকমত দিব লাগিব he was very busy then ইয়াত হি মানে ৰমনে কোৱা হৈছে না গতিকে হি আছে কি হ'ব I was tense পৰিৱৰ্তন কৰিব লাগিব ইয়াত হ'ব am I am very busy then আছে ইনডাইৰেক্টত গতিকে ডাইৰেক্টত কি হ'ব now আনসাৰ কি হ'ব Raman said to me কমৰ্ধকম হ'ব I am very busy now এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 32 যত কি লিখা আছে ভয়েস চেঞ্জ আৰু সহজ চাবা কি দিছে I can do it easily তাৰ মানে কি আকৌ ভয়েস চেঞ্জৰ নিয়ম কি আছে অবজেক্ট টু সাবজেক্ট বনাব লাগে সাবজেক্ট টু অবজেক্ট বনাব লাগে ভাৰ্ব ভাৰ্ব 3 বনাব লাগে ভাৰ্ব 3 বনোৱাৰ পিছত বাই বহাব লাগে এনেকুৱা নিয়ম তেন্তে আমি কি কৰিম ইটস I can do it easily তাৰ মানে it can be done by me easily কি হ'ব it can be done by me easily ইয়াত বি নম্বৰ আছে the boy was punished severely ইয়াত আনসাৰ হ'ব he was punished the boy severely কি হ'ব he punished the boy severely এটো গল এতিয়া আমি কি পাম question number 33 choose the correct alternative and fill in the blank in the following sentences মানে ইয়াত দুটা অপচন দিছে তারপর যে কোনো একটা শুদ্ধ হ'ব এটো ব্ল্যাঙ্কত খালিটাত লিখিব লাগে he came here তবে ইয়াত আহিছিল shortly recently ইয়াত কি হ'ব recently কিয় কাৰণ came আছে past indefinite tense আৰু past indefinite tense recently ইউজ কৰা হয় আৰু shortly to future indefinite tense ইউজ কৰা হয় একদম ইজি দিছিলে বিদেশে nobody likes his behavior ইয়াত আছে চাইল্ড লাইক আৰু চাইল্ডিশ অপছন্দ মানে কি হ'ব চাইল্ডিশ বিহেভিয়ার
এতিয়া আছে কুৱেশ্যন নম্বৰ 34 কি লিখা আছে মেক সেন্টেন্স টু ইলাস্ট্ৰেট দ্য মিনিং অফ এনি টু অফ দ্য ফলোইং ইয়াত তিনটা আছে যিকোনো দুটাৰ মেক সেন্টেন্স কৰিব লাগে হয়নে বাক্য ৰচনা কৰিব লাগে আছে ফৰ গুড চিৰদিনৰ বাবে ইন অৰ্ডাৰ টু যাতে ডিল ইন লুক ফৰ চিৰদিনৰ বাবে একদম ইজি দিছিলা ইয়াত মই দুটা কৈ দি আছো ইয়াত হল ফৰ গুড মানে চিৰদিনৰ বাবে এটো কি সেন্টেন্স বনাবা ইন অৰ্ডাৰ টু এত কি হ'ব যাতে এতিয়া গল আমি আহিম কুৱেশ্যন নম্বৰ 35 ইয়াত আছে কম্বাইন দ্য ফলোইং পেয়াৰ্স অফ সেন্টেন্সেস ইনটু এজ এ সিঙ্গল সেন্টেন্স তলৰ সেন্টেন্সত দুটাকে সেন্টেন্স লিখা আছে দুটাৰ পৰা যিকোনো এটা বনাব লাগে কম্বাইন কৰিব লাগে জোৰা লগাব লাগে হয়নে ইয়াত চাবা প্ৰথম সেন্টেন্সটো আছে হি ইজ পুৰ আকৌ আছে ফুল ষ্টপ হি ইজ হ্যাপি তেও দুখিয়া তেও ধনী সুখী বুজিবলৈ চেষ্টা কৰিব কি আছে হি ইজ পুৰ তেও দুখিয়া হি ইজ হ্যাপি তেও সুখী তাৰমানে কি হি ইজ পুৰ ইয়াতো হি ইজ আছে ইয়াতো হি ইজ আছে যিকোনো এটা আহিব হা ইয়াত হ'ব হি ইজ পুৰ বাট তেও দুখিয়া কিন্তু কি সুখী হি ইজ পুৰ বাট হ্যাপি এটো হবে आंसर বি নম্বৰত আছে কি দ্য আৰ্থ মুভস ৰাউন্ড দ্য সান উই ক্যান প্রুভ ইট যে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে আমি এটো প্ৰমাণ কৰিব পাৰো তাৰমানে কি হ'ব आंसर কি হ'ব উই ক্যান প্রুভ ইট দ্যাট আমি এটো প্ৰমাণ কৰিব পাৰো যে দ্য আৰ্থ মুভস ৰাউন্ড দ্য সান চিহ্নপদ আছে দ্য বক্স ইজ ভেৰি হেভি I cannot carry it মানে বাকসটো কি খুব ওজন মই এটোক তুলিব নোৱাৰিম তাৰমানে কি ইয়াৰ आंसर কি হ'ব দ্য বক্স ইজ ভেৰি জাগাত কি হ'ব টু হেভি ইয়াত এটো কাটি কি হ'ব এটো কাটি হ'ব টু দ্য বক্স ইজ টু হেভি টু ক্যারি ইট এটো গল আকৌ আছে কি ডি নম্বৰত ওয়াক ফাস্ট ইউ উইল মিস দ্য ট্রেন ওয়াক ফাস্ট সোনকালে খোজকা নহলে তুমি কি কৰিবা ট্ৰেইনটো মিস কৰি দিবা তাৰমানে কি হ'ব ওয়াক ফাস্ট আদারওয়াইজ ইউ উইল মিস দ্য ট্রেন এখিনি গল